बिसायख'थियाव बाहागो लानो थाखाय साखाफारा जाबाय बिपिएफ हानजाया। रायजो सभानि एमपिनि थाखाय बिपिएफआ जेबो हांखुर नङा। क'क्राझाराव सानसेयावनो कौटि कौटि रांनि जौगानायनि अन्थाइ खाम्फा बेखेवदों। दिनै सानसेनि गेजेरावनो मोनथाम अन्थाइ खाम्फा बेखेवदों बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा। देबरगाव बियाबनि क'क्राझार मेडिकेल कलेजाव मोन 50 बिसना थानाय क्रिटिकेल केयार लुनाय, लोगोसेनो बावखुंग्रि बियाबनि हरिनागुरियाव क'क्राझार मुलुगसोलोंसालिनि एडमिनिस्ट्रेटिभ बिल्डिं बानायनो अन्थाइ खाम्फा बेखेवनाय आरो हारिमु बिथिंखौ नोजोर होनानै सालाकाथि बियाबनि हालुवादलाव डिजिटेल स्टुडिअ बानायनो थाखाय अन्थाइ खाम्फा बेखेवदों। बे हाबाफारियावनो सावस्रि बिफाननि इयाम देरहासार बसुमतारी, एमसिएलए दनेश्वर गयारी, जुबिराज बसुमतारी आरो मावख'आरिफोरजों लोगोसे रायजो राजाफोरनि नुजाथिनायजों हाबाफारिखौ मावफुंनाय जायो। মেডিকেল কলেজৰ ক্ৰিটিকেল কেয়াৰ ইউনিট আমি ফাউণ্ডেশ্যন কৰিছোঁ। এইটো খুব ভাল। আমি মেডিকেল কলেজ হিচাপে যিটো থাকিব লাগিছিল আগত নাই, এতিয়া সেইটো আমি আজি ক্ৰিটিকেল কেয়াৰ ইউনিট যিটো আমি ফাউণ্ডেশ্যন কৰিছোঁ। খুব ভাল প্ৰজেক্ট এইটো থাকিবই লাগিব মেডিকেল কলেজত। আৰু মেডিকেল কলেজে প্ৰিন্সিপাল হওক বা যিখিনি এডমিনিষ্ট্ৰেশ্যনৰ ষ্টাফসকল আছে, ইহঁতে কিছুমান আৰু এই মেডিকেল কলেজটো চলাবৰ কাৰণে কিছুমান আৰু ষ্টাফ বা ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন ইছেঞ্চিয়েল আছে বুলি ইমিডিয়েট লাগে বুলি কৈছে। তো সেইখিনি গোটেই কথা লৈ পেলাই মই চিএম ছাৰৰ লগত একবাৰ এই মেছেজটো দিম আৰু বহিম। তো মেডিকেল কলেজ চলাবৰ কাৰণে কিছুমান আৰু ষ্টাফৰ প্ৰয়োজন বা কিছু আৰু সমস্যা আছে বুলি কৈছে, সেইটো মই শ্বেয়াৰ কৰিম চিএম ছাৰৰ লগত। আৰু ছেকেণ্ডত আমাৰ কোকৰাঝাৰ ইউনিভাৰ্চিটিত যিটো এডমিনিষ্ট্ৰেটিভ বিল্ডিং, সেই হৰিণাগুৰিত আমি ফাউণ্ডেশ্যন কৰিছোঁ। খুব ভাল। নতুন ইউনিভাৰ্চিটি হিচাপে এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ প্ৰয়োজন আছে, সেইটো আমি আজি ফাউণ্ডেশ্যন কৰিছোঁ। লাষ্টত এতিয়া আমি ডিজিটেল ষ্টুডিঅ', তো যিসকল কালচাৰৰ লগত ৰিলেটেড ইহঁতৰ কিছু এটা হ'লেও আমি সমাধান কৰি দিব পাৰে নেকি, সেইটো ভাবি পেলাই আমি এই ডিজিটেল ষ্টুডিঅ'টো আমি ইয়াত আমি হালাৰদুৱালত আমি ফাউণ্ডেশ্যন কৰিছোঁ। हाबाफारिया जोबनायनि उनाव खौरां बिजोंनि सोंथियाव बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा फैगौ आसाम बिधानसभा बिसायख'थियाव बाहागो लानो थाखाय फैगौ 25 फेब्रुवारिनिफ्राय गसाइगाव सुबुं थुबुरमा आरो हानजास'नाय हाबाफारि लानायजों लोगोसेनो गुबुन गुबुन जिल्लायावबो लानाय जागोन होननानै फोरमायो। लोगोसेनो हाग्रामा महिलारि बिथाङा रोखा बुंथियो दि बे हाबाफारिनि गेजेरजोंनो रोखा मोनथिनो मोनगोन मोनबेसे मासियाव देरहानो हागोन होननानै आरो फैगौ मार्च दानावनो जानो गोनां रायजो सभानि एमपि मासिनि भट जागोनखौ लानानै बिपिएफ हानजाया बेनि सायाव जेबो सानाखै एबा एमपि दैथायहरनो थाखाय जेबो हांखुर जायाखै होननानै फोरमायो। अदेबानि महिलारि बिथाङा फोरमायो दि बिपिएफनिफ्राय डिमान्ड खालामना नायगोन होननानै। फारसेथिं एनडिएआव बिटिसिनिफ्राय सोर सोर थागोन बेखौ रोखा फोरमायाखै बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा। নিৰ্বাচন আহি আছে, সকলোৱে শুনি আছে, কেতিয়া হ'ব সেইটো আজিলৈকে ডিক্লেয়াৰ হোৱা নাই। কিন্তু আমাৰ বিপিএফ দল হিচাপে অহা 25 তাৰিখৰ পৰা, এই ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা ডিষ্ট্ৰিক্ট ৱাইজ আমি মাছ ৰেলী লৈছোঁ। এই মাছ গেডাৰিং প্ৰগ্ৰাম লৈছোঁ দলৰ পৰা। তেতিয়া আমি গম পাম কোনটো সমষ্টিত আমি দলে কিমান ষ্ট্ৰং। যেনিবা গসাইগাঁও সাব ডিভিজন হিচাপে আমি একবাৰ ৰেলী কৰিব 25 তাৰিখত, ইয়াৰ পিছত পৰ্বতজোৰাত কৰিব, ইয়াৰ পিছত কোকৰাঝাৰ কৰিব, ইয়াৰ পিছত খাজুলগাঁও, বিজনী, এনেকুৱা 10টা জিলা হিচাপে আমি একদিন সময় লৈ পেলাই মাছ গেডাৰিং কৰি ৰেলী কৰিব বিচাৰিছে। তেতিয়াই মই গম পাম যে কোনটো সমষ্টিত বিপিএফে জিকিব পৰা অৱস্থাত আছে। এতিয়া মই ক'ব নোৱাৰে যে চব সমষ্টিত আমি জিকিব পাৰে।
আজিৰ দিনত মই সেইটো ক'ব নোৱাৰিম মুঠতে মই ৰেলী কৰি চাম তেতিয়া মই গম পাম যে এই সমষ্টিত আমি জিকিব পাৰিম ৰাজ্যসভাৰ সাংসদৰ বাবে ৰাজ্যসভা বা ৰাজ্যসভা এই মাৰ্চৰ ভিতৰত 3টা চিট খালী হ'ব বুলি কৈছে এইটো পাম নাপাম আমি ৰিকুৱেষ্ট কৰি চাম যাতে আমাকো এটা দিলে ভাল এই কথাটো মই ৰিকুৱেষ্ট কৰি চাম স্যাৰ এনডিএৰ যিটো ৰাজ্যসভাৰ নিৰ্বাচন এই নিৰ্বাচনত এনডিএ পাৰ্টি হিচাপে এইটোৱে কৈছে নাই এনডিএ 101টা পাৰ্টি আছে অল ইণ্ডিয়া হিচাপ নাই বহুত এনডিএ পাৰ্টনাৰ ইয়াৰ ভিতৰত যেনিবা অসমতো আছে এনডিএ বহুত ডাঙৰ টিম হওক সৰু টিম হওক গোটেই মিলাই পেলাই বহুত আছে তো ইয়াৰ ভিতৰত ৰাজ্যসভা এমপিটো আমি পাম না কোনোবাই পাব এতিয়া সেইটো লৈ মই চিৰিয়াছ নহয় মুঠতে